এক করুণ কাহিনী এহাল দম্পতির দুরবস্থা চিকিৎসার বাবে প্রয়োজন হব প্রায় 25 লক্ষাধিক টাকা এক করুণ কাহিনী ধুবুৰী জিলাৰ চালকচা দ্বিতীয় খণ্ডৰ ভেলুপাৰা নিবাসী এহাল দম্পতিৰ দুৰৱস্থা স্বামী জিতু সূত্ৰধৰৰ পত্নী অনিতা সূত্ৰধৰৰ এক ৰোগত আক্ৰান্ত চিকিৎসকৰ মতে চিকিৎসাৰ বাবে প্ৰয়োজন হ'ব প্ৰায় 25 লক্ষাধিক টকা পৰিয়ালটোৱে নিজৰ সামৰ্থ্য অনুযায়ী প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছে যদিও আৰ্থিক অনাটনৰ আগত পৰাজিত হৈছে পৰিয়ালটো জিএনআৰচিত ভৰ্তি হৈ আছে যদিও এতিয়া আৰ্থিকভাৱে অক্ষম হৈ পৰিছে এতিয়া ৰাইজ আৰু চৰকাৰৰ পৰা বিচাৰিছে সহায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোৰ আশা আৰু ভৰসা আৰু এইফালে কোনোবা সদাশয় ব্যক্তি বা প্ৰতিষ্ঠানে পৰিয়ালটোক সহায় কৰিব বিচাৰিলে সহায় আগবঢ়াব পাৰে আপোনাৰ অলপ সহায়ে হয়তো জীৱন দান দিব পাৰে পৰিয়ালটোক অলপ সহায় কৰক পৰিয়ালটোৰ বেংকৰ নাম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া নাম অনিতা সূত্ৰধৰ আৰু সদাশয় ৰাইজে বা প্ৰতিষ্ঠানে অনিতা সূত্ৰধৰক সহায় কৰিবলৈ অনিতা সূত্ৰধৰৰ একাউণ্ট নম্বৰটো হ'ল 3262475491 IFC কোড SBIN 0007387 কিন্তু কি ক'ব এতিয়া অসম চৰকাৰে এই হাল দম্পতিক সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাত সহায় কৰিব নাই অসম চৰকাৰে হেয়াই হ'ব পৰৱৰ্তী সময়ৰ লক্ষণীয় দিশ বিঅ' ৰিপৰ্ট প্ৰাগজ্যোতিষপুৰ লাইভ